বন্ধুসকল, আজিৰ ভিডিঅ' স্বৰবৰ্ণযুক্ত ব্যঞ্জনবৰ্ণ ইংৰাজী প্ৰতিৰূপ শিকিম আমি। তাৰ কাৰণে বন্ধুসকল প্ৰথমে আমি স্বৰবৰ্ণকেইটা শিকিব লাগিব, তাৰপিছত স্বৰচিহ্ন, তাৰপিছত বন্ধুসকল ব্যঞ্জনবৰ্ণ শিকিব লাগিব। ঠিক আছে বন্ধুসকল, প্ৰথমে আমি চাম অসমীয়া স্বৰবৰ্ণ, ইংলিছত ভাৱেল বুলি কয়। অটো লিখিবৰ কাৰণে ব্যৱহাৰ কৰিম এ, আটো লিখিবৰ কাৰণে ব্যৱহাৰ কৰিম এ, হস্ৰইটো লিখিবৰ কাৰণে ব্যৱহাৰ কৰিম আই, দীৰ্ঘইটোৰ কাৰণে লিখিবলৈ ব্যৱহাৰ কৰিম আই বা ডাবল ই, হস্ৰটো লিখিবৰ কাৰণে ব্যৱহাৰ কৰিম ইউ, দীৰ্ঘটোৰ কাৰণে লিখিম ইউ বা ডাবল অ, ৰেৰ কাৰণে লিখিম আৰ আই, এৰ কাৰণে লিখিম ই, ওৰ কাৰণে লিখিম অ আই বা এ আই, ওৰ কাৰণে লিখিম অ, ওৰ কাৰণে লিখিম অ ইউ বা এ ইউ। ঠিক আছে বন্ধুসকল, তাৰপিছত আমি অসমীয়া ব্যঞ্জন বৰ্ণকেইটা চাই লওঁ, যাক ইংলিছত কনচনেণ্ট বুলি কয়। ঠিক আছে বন্ধুসকল, কটো লিখিবলৈ কটো লিখিবলৈ ব্যৱহাৰ কৰিম কে, খটো লিখিবলৈ ব্যৱহাৰ কৰিম কে এইচ, ঘটো লিখিবলৈ ব্যৱহাৰ কৰিম জি, ঘটো লিখিবলৈ ব্যৱহাৰ কৰিম জি এইচ, উঙটো লিখিবলৈ ব্যৱহাৰ কৰিম এন জি, প্ৰথম চটো লিখিবলৈ ব্যৱহাৰ কৰিম চি এইচ, দ্বিতীয় চটো লিখিবলৈ ব্যৱহাৰ কৰিম চি ডাবল এইচ, বৰ্গীয় চটো লিখিবলৈ ব্যৱহাৰ কৰিম জে, ঝটো লিখিবলৈ ব্যৱহাৰ কৰিম জে এইচ, নিয়টো লিখিবলৈ ব্যৱহাৰ কৰিম এন ৱাই এ, টটো লিখিবলৈ ব্যৱহাৰ কৰিম টি, থটো লিখিবলৈ ব্যৱহাৰ কৰিম টি এইচ, ডটো লিখিবলৈ ব্যৱহাৰ কৰিম ডি, ধটো লিখিবলৈ ব্যৱহাৰ কৰিম ডি এইচ, মূৰ্ধন্য ণটো লিখিবলৈ ব্যৱহাৰ কৰিম এন, তটো লিখিবলৈ ব্যৱহাৰ কৰিম টি, থটো লিখিবলৈ ব্যৱহাৰ কৰিম টি এইচ, দটো লিখিবলৈ ব্যৱহাৰ কৰিম ডি, ধটো লিখিবলৈ ব্যৱহাৰ কৰিম ডি এইচ, নটো লিখিবলৈ ব্যৱহাৰ কৰিম এন, পটো লিখিবলৈ ব্যৱহাৰ কৰিম পি, ফটো লিখিবলৈ ব্যৱহাৰ কৰিম পি এইচ, বটো লিখিবলৈ ব্যৱহাৰ কৰিম বি, ভটো লিখিবলৈ ব্যৱহাৰ কৰিম বি এইচ, মটো লিখিবলৈ ব্যৱহাৰ কৰিম এম। ঠিক আছে বন্ধুসকল, তাৰপিছত ঝটো লিখিবলৈ ব্যৱহাৰ কৰিম ৱাই, ৰটো লিখিবলৈ ব্যৱহাৰ কৰিম আৰ, লটো লিখিবলৈ ব্যৱহাৰ কৰিম এল, ৱাবটো লিখিবলৈ ব্যৱহাৰ কৰিম ডব্লিউ ইউ বা ভি, শ্বটো লিখিবলৈ ব্যৱহাৰ কৰিম এছ এইচ, শ্বটো লিখিবলৈ ব্যৱহাৰ কৰিম এছ এইচ, দন্তীয়া হটো লিখিবলৈ ব্যৱহাৰ কৰিম এইচ, হটো লিখিবলৈ ব্যৱহাৰ কৰিম এইচ, কিয়টো লিখিবলৈ ব্যৱহাৰ কৰিম কে এইচ এইচ, দৰটো লিখিবলৈ ব্যৱহাৰ কৰিম আৰ, দটো লিখিবলৈ ব্যৱহাৰ কৰিম আৰ, অন্তুষ্টটো লিখিবলৈ ব্যৱহাৰ কৰিম ৱাই। ঠিক আছে বন্ধুসকল, তাৰপিছত শিকিম আমি স্বৰচিহ্নকেইটা, যাক ইংলিছত ভাৱেল চাইন বুলি কয়। ঠিক আছে, আকাৰটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি এ, হস্ৰইকাৰটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি আই, দীৰ্ঘইকাৰটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি আই বা ডাবল ই, হস্ৰইকাৰটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি ইউ, দীৰ্ঘইকাৰটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি ইউ বা ডাবল অ, ৰিকাৰটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি আৰ আই, একাৰটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি ই, ঐকাৰটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি অ আই বা এ আই, উকাৰটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি অ, ঔকাৰটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি অ ইউ বা এ ইউ। ঠিক আছে বন্ধুসকল, আমি চাম ক ধ্বনিকেইটা। কটো লিখিবৰ কাৰণে ব্যৱহাৰ কৰিম কে এ, তাৰপিছত ক টিস্কাৰে কিটো লিখিবলৈ ব্যৱহাৰ কৰিম, কৰ কাৰণে লিখিম আমি কে, আৰু হস্ৰইৰ কাৰণে লিখিম আমি আই, ক টিস্কাৰে কি। ঠিক আছে বন্ধুসকল, ঠিক সেইদৰে ক দীৰ্ঘইকাৰে কি, কৰ কাৰণে লিখিম আমি কে, আৰু এই দীৰ্ঘইকাৰৰ কাৰণে লিখিম আমি ডাবল ই, ক দীৰ্ঘইকাৰে কি। ক টিস্কাৰে কু বন্ধুসকল চেম এনেকুৱা, কৰ কাৰণে লিখিম আমি কে, হস্ৰইকাৰৰ কাৰণে লিখিম আমি ইউ। বন্ধুসকল, ক টিস্কাৰে কিটো আমি লিখিম, কৰ কাৰণে লিখিম কে, আৰু এইটোৰ কাৰণে লিখিম আমি ডাবল অ। কইৰা ক্ৰিটো আমি কেনেকৈ লিখিম, কৰ কাৰণে লিখিম আমি কে, এইটোৰ কাৰণে লিখিম আমি আৰ আই। কটাকাৰে কেটোৰ কাৰণে লিখিম বন্ধুসকল, কৰ কাৰণে লিখিম আমি কে, একাৰ কাৰণে লিখিম আমি ই, কটাকাৰে কি। ঠিক সেইদৰে বন্ধুসকল কত্ৰইকাৰে কৈটোৰ কাৰণে কৰ কাৰণে লিখিম আমি কে, আৰু ঐ কাৰণে লিখিম আমি এ আই। কতুকাৰে কু বন্ধুসকল, এইটো কৰ কাৰণে লিখিম আমি ক, এই ঔকাৰটোৰ কাৰণে লিখিম আমি অ। ঠিক সেইদৰে বন্ধুসকল ইয়াত লিখা আছে ঔকাৰ, ঔকাৰটোৰ কাৰণে চেম, কৰ কাৰণে লিখিম আমি কে, ঔকাৰৰ কাৰণে লিখিম আমি এ ইউ। বন্ধুসকল, তাৰপিছত আমি খ ধ্বনিকেইটা চাম। খটো লিখিবলৈ ব্যৱহাৰ কৰিম কে এইচ এ, খ টিস্কাৰে কিটো লিখিবলৈ ব্যৱহাৰ কৰিম বন্ধুসকল, খটো লিখিবলৈ ব্যৱহাৰ কৰিম কে এইচ, ওৰ এই হস্ৰইকাৰটোৰ কাৰণে লিখিম আমি আই, খ টিস্কাৰে কি। ঠিক সেইদৰে বন্ধুসকল খ দীৰ্ঘইকাৰে কি,
খটো লিখিবলৈ ব্যৱহাৰ কৰিম কে এইচ আৰু দীৰ্ঘইকাৰ কাৰণে লিখিম ডাবল ই। খটো চুকাৰ কু, খৰ কাৰণে লিখিম কে এইচ, এই হ্ৰস্বইকাৰ কাৰণে লিখিম আমি ইউ। ঠিক সেইদৰে বন্ধুসকল খত দীৰ্ঘইকাৰ উ, এইটো খৰ কাৰণে লিখিম কে এইচ আৰু এইটো কাৰণে লিখিম ডাবল অ'। খৰ তাৰপিছত বন্ধুসকল এইটো খৰ কাৰণে লিখিম কে এইচ আৰু এই ৰি কাৰণে লিখিম আমি আৰ আই। খতকাৰ কে, খৰ কাৰণে লিখিম আমি কে এইচ আৰু এই একাৰ কাৰণে লিখিম আমি ই। ঠিক সেইদৰে বন্ধুসকল এই খতইকাৰ কৈ, খৰ কাৰণে লিখিম আমি কে এইচ আৰু ঐকাৰ কাৰণে লিখিম আমি এ আই। ঠিক সেইদৰে বন্ধুসকল খতুকাৰ কু, খৰ কাৰণে লিখিম আমি কে এইচ, এই অকাৰটোৰ কাৰণে লিখিম আমি অ'। তাৰপিছত বন্ধুসকল খতুকাৰ কু, খৰ কাৰণে লিখিম আমি কে এইচ আৰু এই অকাৰ কাৰণে লিখিম আমি এ ইউ। ঠিক আছে বন্ধুসকল, এইদৰে আপুনি যিকোনো অসমীয়া বাক্য এটা ইংলিছত গঠন কৰিব পাৰিব।